हेलो फ्रेंड्स मैं सिमी आपलोग সকলোকে স্বাগতম জানাইছো মই নতুন ভিডিঅ'লৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আজি হৈ গ'ল শনিবাৰ কালি শুকুৰবাৰ আছিলে আৰু আমাৰ কালি শুকুৰবাৰ গধূলি সময় বতাহ ধুমা মাৰিছিলে আমাৰ ঘৰটো গোটেই পাকঘৰটো উৰাই লৈ গুচি গ'ল সেইটো কাৰণে আমি এতিয়া গেছ আনি ইয়াতে ভাত চাত বনাইছোহি আৰু ভাত চাত খাম খাই লৈ পিনে মই দেখাম আমাৰ পাকঘৰটো কেনেকৈ উৰালে কি কথা চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে এতিয়া বাই এতিয়া আলুটো কাটি লৈছোঁ চব এই আলু কাটি লওঁ দাইলৰ কাৰণে আলুটো কটা হৈছে এইবিলাক চব বস্তু এনেকৈ আনি থোৱা হৈছে এইটো গেছ তাৰপৰা এয়া ভাত বনাই থোৱা আছে আৰু এতিয়া বাহিৰখন দেখামগৈ বাহিৰ পৰিৱেশটো বাহিৰৰ পৰিৱেশ এতিয়া বৰষুণ দি আছে অলপ অলপ বৰষুণো মই তিতিছোঁ অলপ অলপ আৰু এয়া বৰষুণ বতৰ একদম বেয়া এতিয়া আমি পাছফালে ভগা ঘৰটো দেখামগৈ আহকচোন চাই থাকিব এতিয়া মানে এইটো পাকঘৰটো বনাই থকা হৈছিলে সম্পূৰ্ণ হোৱা নাছিলে এটা টেম্পলিকে বনাই থোৱা আছিলে কিন্তু চব উৰি গৈ এইবালে টেপত পানীও নাইকিয়া হৈ গ'ল পানী কেনেকৈ ওলাইছে চাওঁ পানীও এইকণকৈ ওলাইছে পানী অলপ দিলে পানীও নাইকিয়া হ'ব লাইনটোতো নাইকিয়া হ'লে গছ ভাগিলে লাইন হ'ব চব শেষ অলপ খাচ কৰিলে কিন্তু এইখন যদি তাৰ নিচিনাকৈ পাকঘৰটোৰ নিচিনাকৈ লৈ গ'লহেঁতেন আমাৰ গাড়ীখনো চাগে আজি গ'লহেঁতেন কি অৱস্থা হ'লে ঠিক নাই ইয়াত ধান চানো তিতিছে অলপ এতিয়া ধান চানো আনি মানুহ টিং চিংবোৰ নাভাঙিলে সেইটো কাৰণে বা এইখন ভগৱানে ৰক্ষা কৰিলে আৰু এতিয়া ভাত পানী খাই হৈ গ'ল এতিয়া দেখাম আৰু বাকী সময়খিনি কি কৰোঁ কি নকৰোঁ এয়া এইফালে ভাত খাই আছে এয়া বতৰটো বহুত বেয়া আজি এয়া দেখিছে বাহিৰৰ পৰিৱেশটো আৰু এয়া আমাৰ কুকুৰাক চাউল দি আছে আমাৰ এই ধুনু কলিজাৰ দেহাই অঁ দাদা তুমি কি কৈছা ধুনু চোৱা ধুনু তুমিহে অঁ চাবা ৰ'বা তুমিহে ধুনু তুমি কি কৈছা চাউল দিছা অঁ এইবোৰ কি এইবিলাক কি এইবোৰ কৈ দিয়া তিনিটা পৰি যাবা হাই দি দিয়া অঁ তোমাৰ নামটো কি আৰিন অঁ তুমি কি কৰিছা এতিয়া চাউল দিছা চাউল কাক দিছা চাউল কাক দিছা গান এটা গাই দি দেখা মইনাজুই আকৌ ভালকৈ কোৱা মইনাজুই অঁ আৰু এটা কোৱা বেলেগ সিটো কোৱা ইটো কৈ দিয়া চাউল পৰিয়ে গ'ল এয়া কালি ৰাতি আমাৰ বতাহত গছ ভাগিয়ে পৰি গৈছে তলত এয়া চাওক এয়া মায়ে বাৰীত সোমাই কচু বুটলি আছে কচু খাব আজি এতিয়া মানে আমি শুই উঠিলোঁ মানে টাইম কমেও 5টামান বাজিলে ক'তো ওলাই যাব নোৱাৰোঁ বতৰ যিহেতু বেয়া সেইটো কাৰণে আমি অলপ এনেই তালতে ওলাই আহিছোঁ কাৰণ বাৰীখনকে দেখাওঁ চাই থাককচোন আমাৰ বাৰীখন এয়া আমাৰ বাৰীখনত মানে আছে কিছুমান এতিয়া সোমাব নোৱাৰোঁ বতৰটো বেয়া যে এতিয়া আমাৰ ওচৰত থকা এই গছজোপা দেখা হৈছে এজোপা হৈ গ'ল নেমু গছত এয়া নেমু লাগি আছে হেৰিয়ে নেমু এই লাগিছে 2 বছৰমান 3 বছৰমান আগৰ পৰা লাগিছে এতিয়া এইবাৰ সৰহকৈ লাগিছে আৰু খাব পৰা হ'ব সেইবোৰ
ওচৰতে লাগিছে তলত নেমু আৰু ইফালে জলকীয়া গছ আছে জলকীয়া গছৰ তলতে সোমাব নোৱাৰোঁ বতৰটো বেয়া বিশেষ জোক লাগিব জোকলে বহুত ভয় লাগে এই দুজোপা আমাৰ বগৰী গছ আছে বগৰী লাগিছিলে এইবাৰ আমি খালোঁ এইবাৰ এজোপা জলকীয়া গছ জলকীয়া এতিয়া বেছি লাগি থকা নাই কেইটামান লাগি আছে আৰু এইটো 2000 years later আৰু শুব টাইম হৈ গ'ল এতিয়া শুওঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলৰ যদি নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই